Welcome to my YouTube channel. মই উৰ্মিয়ে মোৰ অন্যটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আকৌ বেলেগ এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ বহুত দিনৰ মূৰত আহিছো। আজি আহিছো আমি ফগাটিং পশু চিকিৎসালয়লৈ। আমাৰ কুকুৰটো অকণমান গা বেয়া, দুদিন ধৰি আজি খোৱা নাই, পানীও খোৱা নাই, একো খোৱা নাই, মন মাৰি আছে। তাকে কিনো হৈছে তাক দেখুৱাব ডক্টৰৰ ওচৰলৈ তাক লৈ আহিছো। তাকে ডক্টৰ অহা নাই, আমি আহি ৰৈ আছো ইয়াতে। আপোনালোকক অকণমান পৰিৱেশটো দেখাইছো, আহকচোন চাওঁ। এয়া পাপু, তাই কুকুৰটো লৈ ৰৈ আছে আৰু ৰকিয়ে অচিনাকি মানুহ পাই খুব ভুকি আছে। সি জেগাডোখৰ অচিনাকি পাইছে, তাকে চাইছে, খুব ইফালে সিফালে চাই আছে, খঙো কৰি আছে বুলিব। ক'ত আনিলে, এটা বেমাৰৰ ৰূপ নাইকিয়াই হ'ল, সি একদম নৰ্মেল নিচিনাই হৈ গৈছে। দেখিছে নহয়, নাখাই নবৈ কিমান খিনাই গ'ল। তাকে এইখনে পশু হস্পিটেল, পৰিৱেশটো আপোনালোকক অকণমান দেখাইছোঁ। ক'ত ট্ৰিটমেণ্ট কৰে, কি কথা আমিও ভালকৈ নাজানো, প্ৰথমবাৰ আহিছোঁ যিহেতু। তাকে চাই যাওঁ ব'লক, আপোনালোককো দেখাই যাম কি হয়। সেইটো ডক্টৰৰ ৰুম। ৰকি, তই যদি এনেকৈ থাক তোৰ কি হ'ব? ভাল হ'ব জানো কচোন? অকণমান ঠাণ্ডা হৈ লওক। পেলালে, পৰিলে, দৰটো মোটি গোন্ধ দিয়ে দিওঁ। এইকেইটাতো পেলাই দিয়ে। এতিয়া চাওক, মোৰ ভাগৰ ইনজেকশ্যন কেইটা মাৰা নাই, মোৰ তাত সেই কেনুলাত ইয়াৰ বেজি দিয়া হৈ গ'ল। তাৰপিছত এতিয়া এয়া অৱস্থা। ভাইৰাছ আহিছে কুকুৰবিলাকৰ, পাৰ্ভো নামৰ এটা ভাইৰাছ নতুনকৈ আহিছে। সেয়েহে প্ৰায়খিনি কুকুৰে এনেকুৱা অৱস্থা হৈছে। যাৰ কুকুৰখিনিয়ে প্ৰথমতে খাবলৈ মন কৰা নাই বা মনটো মাৰি আছে, তেওঁলোকক ওচৰৰ চিকিৎসালয়লৈ লৈ অনাৰ ব্যৱস্থা কৰিব, নহ'লে সিহঁত বহুত দুৰ্বল হৈ যায়। এতিয়া ইয়াৰ ট্ৰিটমেণ্ট হৈ গ'ল, আমি এতিয়া যামগৈ। এতিয়া নিয়াৰ ব্যৱস্থাটো কৰিব লাগিব। ইমানেই খঙাল, ইয়াৰ ভিডিঅ' কৰি দেখাব নোৱাৰিলোঁ আপোনালোকক কেনেকৈ কি কৰিলে। বহুত কষ্ট কৰি ইয়াক বেজীকেইটা দিয়া হ'ল। ৰকি, ৰকি কি কৰিছ?